ইয়াত কৃষ্ণ আৰু মই যাবলৈ ওলাইছোঁ ৰিজৰ্ট এখনলৈ, কিন্তু আমাক মায়ে যাবলৈ পাৰ্মিশ্যন দিয়া নাছিল। মানে আমি ছুইমিং কৰিম বুলি ভাবিছিলোঁ, আৰু গধূলি হৈছে কাৰণে মায়ে কৈছিলে গা ধুলে বেমাৰ হ'ব, কিন্তু আমি দুয়োজনে মাক মনাই যাবলৈ ওলালোঁ। আৰু ইয়াত কৃষ্ণ আৰু মই স্কুটি লৈ যাবলৈ ওলাইছোঁ। সঁচাকৈ আমি এই 2টা দিন লগ হৈ যে কিমান ফুৰিছোঁ তাৰ যেন হিচাপে নাই। আমি দিনটো বাহিৰতে কটাই ফুৰি মেলি আমি ৰাতি হ'লেহে ঘৰলৈ গৈছিলোঁ। ৰিজৰ্ট আহি পালোহি, আৰু পৰিৱেশটো দেখিছে নহয়, ইমান ধুনীয়া। আৰু এই গছ বনবোৰৰ লগত মোৰ যেন বিলীন হৈ যাবলৈ মন গৈছিল। অফিচৰ কামবোৰ এৰি এই 2 দিন এনেকৈ চিট পখিলীজনী হৈ ঘূৰি ফুৰিলোঁ। চহৰৰ যান্ত্ৰিক পৰিৱেশৰ মাজত যেন মই যান্ত্ৰিক হৈ গৈছিলোঁ। আৰু আমাৰ যিহেতু বহুত দেৰি হৈছিলে, আমি ভাবিছিলোঁ আমাক ছুইমিঙৰ পাৰ্মিশ্যন নিদিব, কিন্তু আমি দুয়ো এনেকৈ মনালোঁ, আমাক পাৰ্মিশ্যন দিলে। আৰু চাওক, আমি পাৰ্মিশ্যন পাই গ'লোঁ, কিন্তু আমাক জল্দি উঠি আহিবলৈ কৈছিল। ৰাতি হ'লে ভয় লাগে দিয়কচোন। আৰু আমি দুয়ো পূৰা গা ধুলোঁ, এনজয় কৰিলোঁ। সাঁতুৰিব নাজানো কিন্তু দেই, আমি মানে আমাৰ অভ্যাস নাই, কিন্তু আমি এনেই আৰু গা ধুইছোঁ। আৰু 2-এজন আছিল সৰু সৰু বাচ্চা, তেতিয়ালৈকে উঠিয়ে গ'ল, আৰু আমি দুজনী আৰু ইমান বিন্দাছ, আমি কোনোৱে নাই। কিমান দিনৰ মূৰত এনেকৈ ওলাই আহিছোঁ। তাইক বহুত আপোন কৰি ল'লোঁ মই মোৰ জীৱনত, আৰু সকলো কথাই শ্বেয়াৰ কৰোঁ তাইৰ লগত। আৰু তাইও মোৰ জীৱনত তৃষ্ণাৰ স্থান বিশেষ। বহুত টাইম ছুইমিং কৰিলোঁ, আৰু কৰি অৱশেষত ভাগৰ লগাত উঠি আহিলোঁ। আৰু অকণমান বহিছোঁ, মানে ভাগৰ লাগিছে ন, এনেই মানে ছুইমিংটো কৰিব নাজানো, এনেই আছিলোঁ তাতে। অৱশেষত ভোক লগাত আমি ভাবিলোঁ কিবা এটা অৰ্ডাৰ কৰি লওঁ, আৰু আমি দুয়োজনে মিলি অৰ্ডাৰ কৰিলোঁ। চিকেন পিজ্জা আৰু এটা চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ। আৰু তেতিয়ালৈ অকণমান টাইম হোৱালৈ আমি দুয়ো বাহিৰত ফুৰিলোঁ, এনে আৰু দুয়োজনী কথা পাতিলোঁ। অৱশেষত আমাৰ পিজ্জা আৰু বিৰিয়ানী আহি পালে। আমি দুয়ো আনন্দ মনে খাই কৰি অকণমান টাইম বহিলোঁ, আৰু ৰিজৰ্টখনৰ পৰিৱেশটো উপভোগ কৰিলোঁ। আৰু আমাৰ খাই কৰি উঠি শোৱাৰ পিছত আমি ধুনীয়াকৈ উভতি আহিলোঁ। তেতিয়ালৈকে ৰাতি হৈছিলে বহুতখিনি। আৰু আপোনালোকক লগ পাম, বাই। ভিডিঅ'বোৰ দি থাকিম, চাই থাকিব, লাইক কমেণ্ট কৰিব।